নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বহুত দিনে হৈ গ'ল একো ভিডিঅ' দিয়া নাই মানে এনেকুৱা বিজি হৈ গ'লো নহয় এনেকুৱা বেলেগ ধৰণে বিজি যে মানে খাবলৈ শুবলৈ সময় নোহোৱা যেন হৈ গৈছিলে একচুৱেলি আজি বহুত এটা স্পেচিয়েল দিন আজি 23 ফেব্ৰুৱাৰী মোৰ কাৰণে বহুত মানে মোৰ লাইফৰ চবতকৈ বেছি ইম্পৰ্টেণ্ট দিন হয় বহুত ভাল লগা দিন আজি সময়ত মানে হেপী মই কোনোদিন যে হোৱাই নাছিলোঁ ৰাতিপুৱা 7টা বজাতে ব্লগটো আৰম্ভ কৰিলোঁ দেখিছেনে আমি যে ভাড়া ঘৰত আছিলোঁ এইটো ঘৰ খালী পূৰা খালী বুজি পাইছেনে অলপ চলপ একচুৱেলি ইকো হৈ আছে ন মাতটো ঘৰটো আজি খালী কৰিলোঁ আৰু ক'লে যাম সেইটোতো চাগে জানেই যিটো আমাৰ ঘৰ বনাই আছিলোঁ যে মই ব্লগত যদি আপোনালোকে চাইছে আগতে গম পাব আগৰ ব্লগবিলাকত যদি চাইছে আমি ঘৰ বনাই আছিলোঁ সেই ঘৰটোলৈ আজি শ্বিফ্ট হ'ম ফাইনেলি গোটেই লাইফটো ভাড়া ঘৰতে পাৰ কৰিলোঁ একচুৱেলি গোটেই লাইফটো নহয় ক্লাছ 7লৈকে মই মোৰ মামাৰ ঘৰত আছিলোঁ মানে মোৰ মাৰ ভায়েকৰ ঘৰত তাৰপিছত মামায়ে বিয়া পাতিলে তাৰপিছত আৰু বিয়া পতাৰ পাছত আৰু আউট কৰি দিলে তো তেতিয়াৰ পৰা মানে আমি ভাড়া ঘৰতে আছোঁ চ' আজি মোৰ ভাড়া ঘৰৰ জাৰ্ণি শেষ আৰু মোৰ নিজৰ ঘৰত মই থাকিম নিজৰ পৰা একো যিমান লাইট জ্বলাওঁ যিমান পানী ইউজ কৰোঁ কোনো ক'বলৈ নাই চ' বহুত হেপ্পী আৰু বহুত হেপ্পী কোনোবাই কিবা এটা কথা ক'বলৈও চল নাপায় চব শেষ আৰু নিজৰ মৰ্জিত থাকিম আৰু চ' এতিয়া মানে কি পূজা পাতল কৰিয়ে সোমাব লাগিছিলে কিন্তু আমাৰ মানে ইমাৰ্জেঞ্চি হৈ গ'ল চ' আজি মানে এনেই সৰুকৈ আমি মই নিয়ম এটা কৰিম আৰু সৰুকৈ কোনো মানুহ নামাতো নিয়ম কৰি ঘৰত প্ৰৱেশ কৰিম তাৰপিছত পিছলৈ মানে আমি পূজা এভাগ পাতিম আৰু শিৱ পূজা পাতিম যিহেতু নতুন ঘৰ আমি ভাবিছিলোঁ সত্যনাৰায়ণ পূজা পাতিম কিন্তু মানুহে ক'লে যে নতুন ঘৰত সদায় শিৱ পূজা প্ৰথম পাতিব লাগে চ' আমি শিৱ পূজাই পাতিম চ' আপোনালোকে আশীৰ্বাদ কৰিব এতিয়া মই ৰৈ আছোঁ আমাৰ মানে ডাকুক লৈ যাম এতিয়া মা গৈছে বৰষুণো দি আছে দেৰিও হৈ গৈছে 10টা বজাৰ পৰা মানে আজি টাইমিং দিছে 12টা বজালৈকে গৃহ প্ৰৱেশৰ ত' এতিয়া লাষ্ট ডাকু আৰু মই যাম মনজিত আহিব মানে আমাক নিবলৈ তাৰপিছত আৰু যদি নিয়মখিনি পাৰোঁ দেখাম ঠিক আছে আৰু পেকিং কৰি দেখিছেনে কি কোন আহিছে গণেশ বাবা সঁচাকৈ আজি এওঁক দৰ্শন কৰি মোৰ বহুত ভাল লাগিছে আজি নতুন ঘৰলৈ যাম তাতে মই গণেশ বাবাক দৰ্শন কৰিছোঁ লগতে কিবা এটা খুৱাইও দিছোঁ আৰু এইটো দেখিছেনে ডাকু ইয়াক মানে আমাৰ ঘৰলৈ আজি আনিছোঁ ফাৰ্ষ্ট টাইম আহিছে ন সি গম নাপায় ক'ত আহি আছে এইটো দেখিছেনে সি এইটোও চাগে ভাড়াঘৰ বুলিয়ে ভাবিছে ঘৰ সোমাই একদম ইটো চুক শুঙিছে সিটো চুক শুঙিছে ইয়াত দেখিছেনে বস্তুবোৰ গোটেই খিচিং মিচিং হৈ আছে মানে বস্তু ঠেলা তেনেকৈ থৈ দলিয়াই গুচিহে গ'ল আৰু এইফালে চাওক দুফালে দুটা ঘটৰ ওপৰত দুটা নাৰিকল ঠাৰি থকা আৰু এই বাতিটোত আছে চাউল দুবৰি বন তুলসী পাত আৰু বেলপাত আৰু লগতে সেন্দুৰৰ ফুট দিবলৈ সেন্দুৰ আছে এয়া মায়ে সৰুকৈ নিয়ম কৰিছে 2 কপি ফটো লগাই দিছোঁ মই এয়া দেখিছে আমদালি গুড মৰ্ণিং পিপল ৱেলকাম বেক টু মাই চেনেল আৰু আজি মোৰ নতুন ঘৰত মানে মোৰ নিজৰ ঘৰত ফাৰ্ষ্ট গুড মৰ্ণিং আৰু ফাৰ্ষ্ট মৰ্ণিং কালি মই বহুত শান্তিত গৈছোঁ যদিও ঘৰটো গোটেই খিচিং মিচিং হৈ আছে একদম মানে যেনে তেনে বিচনাখন মানে হেৰি কৰি বস্তুবোৰ তেনেকৈ টোপোলা বান্ধি থোৱা আছে ইমান ৰ'দ পৰিছে তেনেকৈ টোপোলা বান্ধি থোৱা আছে টোপোলা খোলাই নাই আজি আৰু অলপ চলপ মই মানে কাম কৰিম আৰু কালি মানে বস্তু দাঙি মোৰ মানে পূৰা গা বিষ হৈ গ'ল বেজি লৈহে মানে মই তাত পাইছোঁ তাৰপিছত হেৰি তাকে বোলো ভিডিঅ' এটা কৰাটো বহুত ইম্পৰ্টেণ্ট হয় ন এইটো কথাটো নকলে নহ'বই ত' এতিয়া মোৰ এয়া চাহ দেখিছে নাই চাহ ৰ'ব দেখাইছোঁ চাহ ৰেডি হৈ আছে চাহ খাই পূৰা একদম আৰম্ভ আৰু কামত লাগি যাম গোটেই দিনটোত গাত মানে এনাৰ্জি নাই কথাহে ক'ব পৰা হ'ব তথাপিতো আজি 9টালৈকে শুইছোঁ দেই 9টালৈকে শুই উঠি এতিয়া চাহ বনাই খাওঁ চাহ দেখাইছোঁ ৰ'ব হেল্ল' গাইজ
চাহ তাহ খাই আহি মায়ে কাপোৰ ধুই আছে। চাহ তাহ খাই আহি মানে কামত লগা আগত মোৰ অলপমান এঘণ্টামান সময় আছে ফ্ৰীকে মানে। মই প্ৰথমতে ঘৰ মুচিম, ঘৰটো মুচিবলৈ লাগিব মোক, বাথৰুম আৰু বাল্টিং পানী। চ' মায়ে গা ধুবলৈ গৈছে, গা চা ধুই কাপোৰ চাপোৰ ধোৱা সময়কণ মানে মই ইউজ কৰিম নিজৰ কাৰণে। মানে মোৰ এছাইনমেণ্টৰ কিবা কাম আছে লিখিবলৈ, ত' মই মোৰ কিতাপৰ বেগটো বিচাৰি পালোঁ মানে, মই ভালকৈ থৈ দিছিলোঁ এতিয়া। তো এতিয়া ভাবিলোঁ সেইকণ সময় মই অকণমান লিখি লওঁ, যিহেতু কাম আৰু পঢ়া শুনা সমানে নিব লাগিব, হয় নাই? পঢ়া মাজে মাজে আকৌ কাম এটা মই কৰিব লাগে, ৰ'ব দেখাইছোঁ। এয়া হৈছে ছামাৰচেবলৰ পানী মানে এইটো, কিন্তু এইটোতো আইৰণ আছে ন, তো আমাৰ যিহেতু সদ্যহতে মানে এতিয়াৰ কাৰণে এইটো বাল্টি ফিল্টাৰ। বুচক শিলগুটি ইটা চিটা কয়লা চয়লা দিয়া আছে, ইয়াত দিওঁ। ইয়াৰ পৰা লাহে 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 ইয়াৰ পৰা ওলাই থাকে। ইয়াৰ পৰা ফিল্টাৰ পানী আমি গা ধোৱা আৰু বাচন ধোৱা কাপোৰ ধোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ। চ' এইটো এয়া মাংস বনাই আছে আৰু মই ইয়াত পৰি আছোঁ বিলাহী আৰু আলু। এয়া এইফালে আছে, এয়া দুটা আলু দুটা বিলাহী। চিকেন বনাই আছোঁ, নতুন ঘৰৰ ফাৰ্ষ্ট ডিনাৰ। চ' হেভিটো হ'বই লাগিব ন। বিলাহীকেইটা হ'ল বাৰু, খালি আলুটো আৰু অলপ টাইম থাকক। আগতে মানে মোৰ বহুত মন যায় হা, এনেকৈ জুইত পুৰা এনেকৈ খাবলৈ, পিটিকা চিটিকা বা জুইত বনাই খানা খাবলৈ, কিন্তু জেগা যে নাই। এতিয়া আৰু নিজৰ ঘৰ আৰু পূৰা জুই ধৰি একদম ক'ব নোৱাৰা হৈ গৈছোঁ মই আৰু। আজি ফাৰ্ষ্ট টাইম ডিনাৰ কৰিছোঁ নিজৰ ঘৰত, নিজৰ মন ভৰাই পূৰাই মানে কৰিম আৰু। বহুত ভাল লাগিছে নিজৰ ঘৰত থাকি। আজি দিনটো যদিও বহুত কামত ব্যস্ত থাকিলে, তথাপিতো মানে বহুত মানে শান্তি লাগিছে মানে। ঘৰটো আধাই বনালোঁ বাৰু, মানে চুৰ হ'ল বস্তু আমাৰ ইয়াত। চ' আমি ভাবিলোঁ যে যি নহওক মানে প্ৰথমতে ঘৰলৈ আহি লওঁ, তাৰপিছত ইয়াত আহি পিনে মানে ইয়াত থাকি বনাম আৰু। ত' সেইকাৰণে গুচি আহিলোঁ। এতিয়া ভাত খাওঁতে লগ পাম, ঠিক আছে। বিলাহী আলু পিটিকা, ভাত আৰু মাংস।
এয়া খাই লওঁ মই। Baby, you give me ice and fire. You're giving me wind and rain. You're some kind of butterfly. Baby, you give me midnight. You whip up my appetite. Don't leave me here high and dry.